আজি ইমান ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ, আপোনালোকে নিশ্চয় গম পাব ক'লৈ ওলাইছোঁ। আজি বছৰটোৰ লাষ্টৰ দেওবাৰ, শেষৰটো দেওবাৰ আজি। সেই উপলক্ষে আপোনালোকক নতুন বছৰৰ শুভেচ্ছা দিলোঁ। আৰু পুৰণা বছৰটো ইতিমধ্যে সামৰণি পৰিছে আৰু আজি লাষ্টৰ দেওবাৰটো আমি সাজি কাচি ওলাই আহিছোঁ এফালে যাম বুলি। পিকনিক যাম, আচলতে ক'ত যাম সেইটো কথা আপোনালোকক পিছত কৈ আছোঁ। এতিয়া ব'লক যাওঁ আমি পিকনিকলৈ। আমি ওলালোঁ দেই, এয়া ড্ৰাইভাৰ লৈ আহিছোঁ এখেতক। ক'লৈ নিয়ে আৰু ড্ৰাইভাৰহে জানে। পিকনিক বনভোজ ইতিমধ্যে শেষত আহি পালোহি ন লেচিয়া। সৰিয়হৰ মাজতে আমি আজি পিকনিক খাম। এয়া হৈছে লেচিয়া। ইফালে নৈখন বৈ গৈছে। ধুনীয়া লাগিছে। এতিয়া আমি কিমান দিনৰ পৰা কল্পনা কৰি আছিলোঁ পিকনিক খাম নহয়নে? আজি বছৰৰ লাষ্ট দেওবাৰ, আজি ভগৱানে মিলালে আৰু পিকনিকটো মিলালে। যেনেকৈ হওক আৰু সৰুকৈ হ'লেও নহয় জানো। এতিয়া আপোনাৰ বছৰটো নতুন বছৰৰ কাৰণে আপুনি কি কামনা কৰিব, কি ভাবিছে নতুন বছৰটোৰ কাৰণে কওকচোন অকণমান। নতুন বছৰটো ভালে কুশলে যাব লাগে আৰু হয়, তেনেকুৱাই পৰিকল্পনা ভাবি আছোঁ। তাৰমানে সেইটো পৰিকল্পনা নহয়, ভাবি আছোঁ। ভালে কুশলে যাওক, সকলোকে ভালে ৰাখক। নতুন বছৰটো আকৌ চবৰে দিনবিলাক ভাললৈ আহক। হয় ন? আয়ু কৃষ্ণ কৃষ্ণ। এয়া আপুনি হয় ভালে কৰিলে। ময়ো নগৰ প্ৰাথমিকৰ পৰাই আহিছোঁ। হয় ভাল, আপুনিও ভালে কুশলে থাকক। নতুন বছৰৰ শুভেচ্ছা জনালোঁ আপোনালোকক। খোৱা জেগা আমি জেগাটোকো চিলেক্ট কৰি আছোঁ, কোনখিনি জেগাত এতিয়া ৰন্ধা বঢ়া হ'ব। আজি নতুন বছৰ মই জন্ম হৈছিলোঁ 17 বছৰীয়া এটা বিচাৰিব লাগিব। একেবাৰে পুৰা 16 বছৰ হৈছে আজি 12 বছৰীয়া আৰু সৰু। মই যিমানে আহি আছোঁ সিমানে সৰু হৈ আহি আছোঁ।
কি বয়সৰ সীমা বিচাৰিছে নি না মোক আহি সিফালে 35 মান হৈছে নেকি সিফালে গ'লে 17 এফালে গ'লে 16 মস্তি লাগিব নহয় হয় হয় খাই 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 দিব লাগে একদম পুৰা আপোনালোকে বহুত বস্তু উলিয়াইছে দেই পিকনিকত জিভাৰ পানী পৰি গৈছে টেঙা দেখি জিভাৰ পানী পৰি গৈছে পকা জলকীয়া দিলে ভালে নালাগে এইফালে চব্জি কুটি আছে ফুলকবি বন্ধাকবি কুটি আছো আলু কুটি আপুনি কি কৰিছে হয় আমি বিলাহী চাটনিৰ কাৰণে বিলাহী কাটি আছো চালাড চবে হাতে কামে লাগি আছে দেই কিমান ফূৰ্তিত আছে দেখিছেনে আমাৰ আইসকল কিমান ফূৰ্তিত আছে আজি পিকনিক খাবলৈ আহি বান্ধোনৰ পৰা ওলাই আহিছে দেখিছেনে বাৰু সদায় ৰান্ধনি ঘৰৰ পৰা মুকলিলৈ ওলাই আহিবলৈ পায় কিমান ফূৰ্তি পাইছে কিমান আনন্দ পাইছে বছৰৰ লাষ্ট 2024 চনৰ ফাৰ্ষ্ট আৰু বল হওক ইমান ধুনীয়া যে ভাল লাগিছে ইমান ভিটামিন নাৰিকলৰ লাৰু সকলোৱে জানে একদম বইল পিঠা কমলা ফৰেনৰ যেন পাইছোঁ ফৰেনৰ নিচিনা লাগিছে ক'ৰ পৰা আহিছে ফ্ৰান্সৰ আহিছে অঁ নামিছে আহিছে অঁ হয় 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 তেনেকুৱা যেনেই লাগিছে তামিলনাডু জেগাৰ পৰা অসমীয়া নাজানে এ আমাৰ জ্যোতি হেপ্পী নিউ ইয়েৰ পুৰণাক আমি এনেকৈ বিদায় দি নতুনক আদৰিছোঁ আৰু কি কি আছে আইটেম কি কি আছে আইটেম আছে আমাৰ চালাড আছে গাহৰি মাংস আছে দাইল আছে আমি এনেকৈ নতুনক আদৰিবলৈ প্ৰস্তুত চলাই আছোঁ Thank you.